অসমীয়া মানুহৰ এইটোৱে প্ৰব্লেম নহয় বাইদেউ তাৰ উন্নতি হোৱাটো সিহঁতে বিচৰা নাই বুজা নাই নহয় দোষী মোৰ বেলেগ এটা টেনচনহে হৈ আছে কি টেনচন মুৰ্গীটোৱে যে সদায় এটা কণী পাইছে কোনোবাই যদি চুৰ কৰি লৈ গৈছে কেকেদা মুৰ্গীটো এতিয়ালৈকে ইনচিয়ৰ হোৱা নাই কিন্তু এইটো যদি কেনেবাকে চুৰ হয় কিন্তু আমাৰ হেভি লছ মই কৈছো নহয় মই ভাবিবই পৰা নাই মানে আৰু তাৰ যিটো মই বিহেভিয়াৰ পাই আছো ইয়াৰ পেটৰ ভিতৰত লাখ লাখ কণী আছে লাখ লাখ কণী আছে মই কৈছো খালি এটা মালটো ফালি আমি কণীটো কেপচাৰ কৰিব লাগে এইপিনে আপুনি মুৰ্গী ফালিছে এইপিনে হৰতে আহি পেলাই মোৰ ফালিছে গম পালি পলিক্সো হৰতে গম পালি দে লৈ যা মুৰ্গীটো লৈ যা এনেকুৱা নকব যে হৰতে মোক গালি পাৰিছে চা তোৰ খানাটো ডাঙৰ নে তই ধনী হোৱাটো ডাঙৰ মই ধনী হোৱা চা তেতিয়াহ'লে কি কৰি আছ এতিয়া ফালাৰ পিছত যিখিনি কণী পাম তই খালি ইমিডিয়েট লুকুৱাই দে কিয় চা আৰে টেক্সত পৰি যাবি দুৰ্নীতি দিবা খাখা ঘূৰি ফুৰা নাই জানো বস্তুটো কেপচাৰ কৰি লুকুৱাই দে লাগিলে পিছত আমি ফ্লাইট এখন বুক কৰি মালিয়া টাইপ লণ্ডন গুচি যাম মই খালি চাকৰি এৰিয়ে দিম চাগে আজি আৰু ফালি দিয়ক চা কৃষ্ণ মই আজি প্ৰথমবাৰ এনাস্থেচিয়া নিদিয়াকে হাত দিছো অপাৰেশ্যন থিয়েটাৰলৈ আহবাই লম বোলাছে তুমি কলৈ যোৱা মই যাওঁ নাই অপাৰেশ্যন থিয়েটাৰত গাৰ্জেন যোৱা মানা আছে অল দ্য বেষ্ট কৃষ্ণ এতিয়া কণীয়ে বাচে নে মুৰ্গীয়ে বাচে